বৰ্তমান আমি ডুবি মন্দিৰত আছোঁ পৰিহৰেশ্বৰ দেৱালয়ত আৰু ইয়াৰ মোৰ লগত আছে মৃন্ময় শৰ্মা আৰু মই আছোঁ তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ তো এয়া হৈছে মন্দিৰৰ পৰিৱেশ মন্দিৰটো অকল স্বচ্ছ আৰু সেইটো চাবলৈ পাব এটা শিৱৰ মূৰ্তি আৰু এইটো হৈছে মুখ্য দেৱালয় ইয়াৰ তলতে আছে আচল শিলাস্তম্ভটো যিটো মাটিৰ পৰা খণ্ডিত কৰি উলিওৱা হৈছে এতিয়া বলক এয়া হৈছে কোনো আৰ্টিষ্ট উৎপল নামৰ মানুহজনে কৰা আৰ্ট বৰ ভাল হৈছে এইখিনিত কোনো বিবাহ জন্মদিন আদি কাৰ্য কৰা হয় মন্দিৰত বেছি ভিৰ নাই কাৰণ বৰ্তমান ভয়াৱহ পৰিস্থিতি চলি আছে এয়া দুৰ্গা মন্দিৰ এইটো হৈছে দুৰ্গা মন্দিৰ তাত দুৰ্গা পূজা কৰা হয় এইটো ইয়াৰ দুৰ্গা মন্দিৰ আমি আহি আছোঁ পুখুৰীৰ পিনে যিটো পুখুৰী কাছ পোৱা যায় আৰু এই পুখুৰীটো বহু অতীত কালৰে ক'ব পাৰিলে আহোম যুগৰে এইটো পুখুৰী বহুত ইতিহাস প্ৰসিদ্ধ পুখুৰী এইটো হয় কাছ নাই বৰ্তমান এইটো লেতেৰা হৈ আছে বহুত তলত আছে কাছ কিন্তু ওপৰৰ পৰা দেখাতে টান হ'ব আৰু যিহেতুকে ঠাণ্ডা বতৰ ইয়াৰ আগতে বহু সময় আগতে ইয়াত অজগৰ সাপ আছিল এই বাৰীখিনিত সেই বাৰীখিনিতেও মানুহ যাবলৈ ভয় কৰে অজগৰে খাব বুলি ঠিক নাই তাতে গ'লে মানুহ উভতি নাহে বোলে ভূত নাই তাতে কিন্তু কয় কিয় নকয় কিয় কয় নাজানো মই নাযাওঁ মোৰো ভয় লাগে আৰু এয়া হৈছে পায়খানা প্ৰস্ৰাৱলয় এয়া নেদেখাওঁ মই ভিতৰলৈ নাযাওঁ আলা লাগে মোৰ দ্বিতীয় ভ্লগ ভিডিঅ' এইটো ক'ৰবালৈ অহা ডুবিৰ পৰিহৰেশ্বৰ দেৱালয়ৰ পৰা এই ভিডিঅ'টো কৰি আছোঁ এয়া হৈছে কাৰ্যালয় তো ইয়াৰ আৰু দ্বিতীয় পুখুৰীটো হৈছে এইটো পুখুৰীও তাৰ সমানে কিন্তু এইটো বৰ্তমান মাটিতে আছে আৰু সেই পুখুৰীটো গেট চেট আদি দিয়া হৈছে এইটো ইমান ওখ মন্দিৰ কুণ্ড আছে ইয়াত কামাখ্যা মন্দিৰৰ নিচিনাই ঠক এইটো হৈছে ইয়াৰ দ্বিতীয় পুখুৰীটো এই ঘৰটো ৰাজহাঁহৰ ঘৰো সেইটো আছেই এইটো ৰাজহাঁহ ঐ ৰাজহাঁহ ঐ ৰাজহাঁহ ঐ উঠ চাচোন কেনে ৰাজহাঁহ তই সভ্যতা নাই হা মাতি আছোঁ শুনা নাপতে আৰু এইটো ৰাজহাঁহৰ ঘৰ আৰু এইটো এই বিশাল পুখুৰীটো এইটো ইয়াত ডাঙৰ পুখুৰী বুলি কোৱা হয় আৰু সেইটো সৰু পুখুৰী আছে এইটো কোৱা ইয়াতে আগৰ দিনত গা ধুইছিল মানুহবিলাকে ধোৱা নাছিলে এইটো নালা এইটো হাত মুখ আদি ধোৱা হয় এইটো ঘৰত বাচন আদি ধোৱা এইটো কইলৰ পাৰ বুলি ক'ব পাৰি চাফ চিকুণ কৰা হয় লেতেৰা বস্তুবিলাক ইয়াতে তো ইয়াতে চাহ বনাই আছে খাব নেকি চাহ ল খাই আহক খাব নোৱাৰি চাওক খাবও পাৰি ঘৰত বনাই খাওক ভিডিঅ'টো চাইছে থকা আনছোঁ মই এতিয়া আমি মন্দিৰৰ ভিতৰলৈ যাওঁ তাৰপিছত আৰু গোটেই মন্দিৰটো চাই লওক
একেলগে গোটেই মন্দিৰটো চাই লওক আপোনালোকে। নুঠেই ইমান ওখ মন্দিৰ এইটো, কেমেৰাত চোৱাটোৱে টান। 360 ডিগ্ৰীত চাই লওক গোটেই মূৰ্তিটো। তো এতিয়া আমি মন্দিৰৰ ভিতৰলৈ যাম আৰু মন্দিৰৰ ভিতৰত ভিডিঅ' কৰা মানা হয়, সেইকাৰণে বাহিৰৰ এইখিনিত ভিডিঅ' কৰিম, ভিতৰলৈ আৰু ভিডিঅ' নকৰোঁ, বন্ধ কৰি দিম। তো বলক, তো এতিয়া আৰু বন্ধ কৰোঁ। এয়া হৈছে পুৰোহিত। তো এতিয়া ইয়াৰে ভিতৰলৈ যাওঁ, এই মন্দিৰৰ ভিতৰখন। তো ইয়াতে ভিডিঅ'টো সম্পন্ন কৰোঁ, বন্ধ কৰি দিওঁ। নমস্কাৰ ল'ব আৰু ভিডিঅ'টো লাইক শ্বেয়াৰ আটাই কৰি দিব।